নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। বহুতে এটা ভাল খবৰ আহিলে। ইণ্ডিয়ান পোষ্ট অফিচৰ ফালৰ পৰা বহুকেইটা পদ মুকলি হৈছে। পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, এজ লিমিট কিমান থাকিব লাগিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া, এই সকলোবিলাকৰ ডিটেইলছ এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। পদবিলাকত এপ্লাই কৰিবলৈ হ'লে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো ৰখা হৈছে 16 ফেব্ৰুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব। টোটেল ভেকেন্সি মুকলি কৰা হৈছে 40,889 ভেকেন্সি মুকলি কৰা হৈছে। পোষ্টবিলাকৰ নাম হ'ল GDS গ্ৰামীণ ডাক সেৱক আৰু BPM ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু ABPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ। মান্থলি চেলাৰী দিয়া হ'ব BPM পোষ্টটোৰ বাবে 12,000 ৰ পৰা 29,380 লৈকে মান্থলি চেলাৰী দিয়া হ'ব আৰু ABPM পোষ্টটোৰ বাবে মান্থলি চেলাৰী দিয়া হ'ব 10,000 ৰ পৰা 24,470 লৈকে মান্থলি চেলাৰী দিয়া হ'ব। এজ লিমিট বিচৰা হৈছে জেনেৰেল কেণ্ডিডেট বিলাকৰ বাবে 18 to 40 ইয়াৰ্ছ লৈকে। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া আছে। SC/ST বিলাকৰ বাবে 5 ইয়াৰ্ছ লৈকে, OBC বিলাকৰ বাবে 3 ইয়াৰ্ছ লৈকে, PWD বিলাকৰ বাবে 10 ইয়াৰ্ছ লৈকে, PWD OBC বিলাকৰ বাবে 13 ইয়াৰ্ছ লৈকে, PWD SC/ST বিলাকৰ বাবে 15 ইয়াৰ্ছ লৈকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে অনলি মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।